Question number 1 অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত আৰু ইয়াৰ এনসাৰটো হৈছে গুৱাহাটী অসম ৰাজ্যিক সংগ্ৰহালয় গুৱাহাটীত অৱস্থিত Question number 2 নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ক'ত অৱস্থিত নৰেন্দ্ৰ মোদী ষ্টেডিয়াম কোন ঠাইত অৱস্থিত আৰু ইয়াৰ এনসাৰটো হৈছে আহমেদাবাদ গুজৰাটৰ আহমেদাবাদত নৰেন্দ্ৰ মোদী ষ্টেডিয়াম অৱস্থিত Question number 3 বান থিয়েটাৰ ক'ত অৱস্থিত বান থিয়েটাৰ ক'ত অৱস্থিত আৰু ইয়াৰ এনসাৰটো হৈছে তেজপুৰত বান থিয়েটাৰ তেজপুৰত অৱস্থিত Question number 4 অসমৰ আটাইতকৈ পুৰণি মেডিকেল কলেজ কোনখন অসমৰ আটাইতকৈ ওল্ডেষ্ট মেডিকেল কলেজ কোনখন আৰু ইয়াৰ এনসাৰটো হৈছে অসম মেডিকেল কলেজ আৰু এই মেডিকেল কলেজখন ডিব্ৰুগড়ত অৱস্থিত Question number 5 আফগানিস্তান আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাৰ নাম কি আফগানিস্তান আৰু পাকিস্তানক যিডাল সীমাৰেখাই মানে বিভক্ত কৰিছে সো এই সীমাৰেখাডালৰ নাম কি আৰু এনসাৰটো হৈছে দুৰান লাইনে পাকিস্তান আৰু আফগানিস্তানক বিভক্ত কৰিছে Question number 6 জিম্বাবুৱেৰ ৰাজধানীৰ নাম কি জিম্বাবুৱেৰ কেপিটেলৰ নাম কি আৰু ইয়াৰ এনসাৰটো হৈছে হাৰাৰে জিম্বাবুৱেৰ ৰাজধানীৰ নাম হৈছে হাৰাৰে আৰু আজি যিকিটা কোৱেশ্চন মই তোমালোকক দিছো এইকিটা নেক্সট ইয়াৰৰ আসাম ডাইৰেক্ট ৰিকুৱাৰমেন্ট এক্সামত আহিছিল আৰু কোৱেশ্চন কিটা মোস্ট ইম্পৰ্টেন্ট হয় Question number 7 বাংলাদেশৰ মুদ্ৰাৰ নাম কি বাংলাদেশৰ কাৰেন্সিৰ নাম কি বাংলাদেশৰ যেটো কাৰেন্সি যেনেকৈ আমাৰ ইণ্ডিয়াটোক কয় ৰূপে আৰু তেনে বাংলাদেশৰ কাৰেন্সিৰ নাম কি বুলি কোৱা হয় আৰু ইয়াৰ এনসাৰটো হৈছে টাকা বাংলাদেশৰ মুদ্ৰাৰ নাম হৈছে টাকা Question number 8 অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী কোন অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰীৰ নাম কি প্ৰথমগৰাকী হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আৰু ইয়াৰ এনসাৰটো হৈছে দ্বিতীয়গৰাকী হৈছে বিষ্ণুৰাম মেধি হৈছে অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী Question number 9 থাইলেণ্ডৰ ৰাজধানীৰ নাম কি থাইলেণ্ডৰ কেপিটেলৰ নাম কি আৰু ইয়াৰ এনসাৰটো হৈছে বেংকক হৈছে থাইলেণ্ডৰ ৰাজধানী Question number 10 শিক্ষাৰ অধিকাৰ কোনটো অনুচ্ছেদৰ লগত জড়িত যেটো আমাৰ শিক্ষাৰ এটা মৌলিক অধিকাৰ হয় সো এই মৌলিক অধিকাৰটো সংবিধানৰ কোনটো অনুচ্ছেদৰ লগত জড়িত আৰু এৰ এনসাৰটো হৈছে 21A 21A অনুচ্ছেদত জড়িত শিক্ষাৰ অধিকাৰ 21A অনুচ্ছেদৰ লগত জড়িত Question number 11 প্ৰথম অসমীয়া IAS কোন প্ৰথম অসমীয়া IAS কোন আৰু এৰ এনসাৰটো হৈছে আনন্দৰাম বৰুৱা হৈছে প্ৰথম অসমীয়া IAS Question number 12 ভিক্টোৰিয়া মেমৰিয়েল হল ক'ত অৱস্থিত ভিক্টোৰিয়া মেমৰিয়েল হল কোন ঠাইত অৱস্থিত আৰু এৰ এনসাৰটো হৈছে কলকাতাত ভিক্টোৰিয়া মেমৰিয়েল হল কলকাতাত অৱস্থিত Question number 13 আৰু এই কোৱেশ্চনটো বহুত মোস্ট ইম্পৰ্টেন্ট হয় কাৰণ বহুত কেটা এক্সামত এই কোৱেশ্চনটো আহিছে আৰু কোৱেশ্চনটো হৈছে নীতি আয়োগৰ অধ্যক্ষ কোন নীতি আয়োগৰ অধ্যক্ষ কোন আৰু এৰ এনসাৰটো হৈছে প্ৰধানমন্ত্ৰী হৈছে নীতি আয়োগৰ অধ্যক্ষ আৰু এইটো কোৱেশ্চনটো মনত ৰাখিবা মোস্ট ইম্পৰ্টেন্ট হয় Question number 14 পৃথিৱীৰ বৃহৎ নদীখনৰ নাম কি পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীখনৰ নাম কি আৰু ইয়াৰ এনসাৰটো হৈছে আমাজন হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদী অৰ্থাৎ বৃহৎ নদী Question number 15 আৰু আজিৰ সেশনটোৰ এটো লাষ্ট কোৱেশ্চন হয় কোৱেশ্চনটো হৈছে অসমৰ লৌহ মানৱ কোন অসমৰ আইৰন মেন কোন আৰু ইয়াৰ এনসাৰটো হৈছে বিষ্ণুৰাম মেধি হৈছে অসমৰ লৌহ মানৱ আৰু আমাৰ ভাৰতৰ লৌহ মানৱ হৈছে চৰ্দাৰ বল্লভ ভাই পেটেল
ভাৰতৰ বুলি আহিলে হ'ব চৰ্দাৰ বল্লভ ভাই পেটেল আৰু অসমৰ লৌহ মানৱ বুলি কোন বুলি কুৱেশ্যনটো আহিলে হ'ব বিষ্ণুৰাম মেধি আৰু এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু যদি তোমালোকে ভিডিঅ'টো ভাল পালা তেনেহ'লে তোমালোকে কোনখন ঠাইৰ পৰা চাইছা কমেণ্ট কৰি জনাবা যাতে মই তোমালোকক থেংক ইউ ক'ব পাৰোঁ চ' আজিলৈ বাই জয় অসম